আপোনালোকে দেখিব পোৱা ঠাইডোখৰত এটা টেংকি ফিটিং হ'ব আৰু টেংকিটো কেনেদৰে ফিটিং হয় ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে নিশ্চয় দেখিব পাইছে ইয়াতে এটা টেংকি অলৰেডি ফিটিং হৈ আছে আৰু টেংকিটোৰ পৰাই পানীৰ ৱেষ্ট লাইনবোৰ ওলাই গৈছে। ইয়াতে অলৰেডি প্ৰেছাৰ পাম্প এটা ফিটিং আছে। তেখেতলোকে এইটো টেংকিৰ লগত আন এটা টেংকি সংযোগ কৰিব। এইটো টেংকিৰ পৰা যেনেধৰণে পানীৰ লাইনবোৰ গৈছে সেনেধৰণে থাকিব, জাষ্ট নতুন টেংকি এটা প্লাছ কৰিব। টেংকি এটা ফিটিং কৰোঁতে ইমান কষ্ট নহয় প্লাম্বাৰ এজনৰ যিমানখিনি টেংকিটো ছাদৰ ওপৰত উঠোৱাত হয়, কাৰণ ছাদৰ ওপৰত উঠোৱা কামটো বহুত ৰিস্কি হয়। দেখিবই পাইছে আপোনালোকে ঘৰটো চাৰিওফালে পেইণ্টিং আছে আৰু চাজাবোৰ আছে আৰু খিৰিকী চাৰিওফালে ভেণ্টিলেশ্যন আছে। তো তেনে ক্ষেত্ৰত টেংকিটো কোনফালেদি উঠালে সুবিধাজনক হয় আৰু ক'তো ক্ষতি নোহোৱাকৈ টেংকিটো ছাদৰ ওপৰত নিব চেষ্টা কৰিম। বিল্ডিং এটাৰ কোনোবা এৰিয়াত চাজা নোহোৱাকৈ থাকিলে টেংকি উঠোৱাত সুবিধাজনক হয়, বেছি অসুবিধা দিয়ে চাজা থকা ছাইডত। আৰু আপোনালোকে দেখিব পাইছেই চাগে বিল্ডিং এটাৰ চাৰিওফালে চাজা থাকেই। টেংকিটো ওপৰলৈকে উঠাইছোৱে, এতিয়া চাজাত লাগি ধৰিছে। এতিয়াহে ৰিক্সি চিটুৱেশ্যন আহি পৰিছে। উপায়হীন হৈ ৰিক্স লৈ কাম কৰিব লাগিব। আপোনালোকে দেখিব পাইছে চাজাটো বহুতে সৰু। এতিয়া মই ইফালে নামিয়ে কামটো কৰিব লাগিব। ৰিক্স লৈ একো ক্ষতি নোহোৱাকৈ টেংকিটো ওপৰলৈকে আনিলোঁ। এতিয়াহে টেংকিটোৰ আচল কাম ষ্টাৰ্ট হ'ব। আপোনালোকে দেখিব পোৱা এইটো 1000 লিটাৰী চিনটেক্স কোম্পানীৰ টেংকি হয়। টেংকিটোত ফিটিং কৰিব লগা সামগ্ৰীবোৰ লৈ লৈছোঁ। ইয়াতে আছে টেফলন টেপ 2 পিচ, 1 পিচ ইউনিয়ন চকেট, 2 পিচ FTA, 2 পিচ টেংক নিপুল আৰু এটা বল ভাল্ভ আৰু লগতে পাইপৰ টুকুৰা আৰু চলভেণ্ট। এতিয়া টেংকিটো ফুটা কৰিবলৈ জুই ধৰি জিআই নিপুল এটা গৰম হ'ব দিম। জিআই নিপুলটো গৰম হৈ গ'ল। এতিয়া মোৰ লগত বলক টেংকিৰ কাষলৈকে টেংকিটো কেনেদৰে ফুটা কৰি টেংক নিপুল লগোৱা হয় আপোনালোকক দেখাব চেষ্টা কৰিম। টেংক নিপুলৰ দুটা ৱাছাৰ থাকে, তাৰে এটা ৱাছাৰ খুলি লৈ জোখ লৈ মই ফুটা কৰিব চেষ্টা কৰিম। বহুতো প্লাম্বাৰ বিভিন্ন ধৰণে টেংক নিপুল ফিটিং কৰা প্ৰচেছবোৰ বেলেগ বেলেগ হয়। মই এনেধৰণে ফিটিং কৰোঁ। কামটো দেখাত যিমান সহজ সিমানে ৰিক্সি। খুব সাৱধানেৰে চিন্তা চৰ্চা কৰি ফুটাটো কৰিব লাগিব। এতিয়া মই টেংক নিপুলটো লগাই লৈছোঁ। ফুটাটো যিহেতু হৈ গৈছে। টেংকিবোৰ লেয়াৰ অনুযায়ী দামবোৰ বেলেগ বেলেগ হয় আৰু এই টেংকিবোৰ 2 লেয়াৰ 3 লেয়াৰ 4 লেয়াৰলৈকে থাকে। টেংকিটোৰ ভিতৰ ফালেও টেংক নিপুলৰ আন এটা পাত লগাই ল'ব লাগিব। এতিয়া মই টেফলন টেপ মাৰি FTA-টো ফিটিং কৰি ল'ম। এইটো ফিটিং কৰাৰ পিছত এইটো টেংকিৰ 80% কাম হৈয়ে গৈছে। এতিয়া টেংকিটো আমি ঠাইডোখৰত বহাব চেষ্টা কৰিম। যিহেতু আগতে এটা টেংকি ফিটিং আছে, সেইটো টেংকিৰ লগতে সংযোগ হ'ব, সেইটো জোখত গাঁথনি কৰি ওখ কৰি লোৱা হৈছে। আগৰ টেংকিটোৰ ঠাইডোখৰত এটা বিট বনোৱা আছিল। বিটটো নি টেংকিটো জোখ লৈ আগৰ দৰে চেম প্ৰচেছত টেংকিটো ফুটা কৰি লৈ টেংক নিপুলটো ফিটিং হ'ব। টেংক নিপুল ফিটিং হোৱাৰ পিছত মাজত ভাল্ভ এটা দি আৰু ইউনিয়ন চকেট এটা লগাই টেংকিটো কানেক্ট কৰিলোঁ। এতিয়া কেতিয়াবা টেংকিটো চাফা কৰিবলৈ ইউনিয়ন চকেটটো খুলি এইপিনে টেংকিটো গুচাই ল'ব পৰা যাব। ভিডিঅ'টো ভালদৰে চাইছে যদি গমেই পাইছে টেংকিটো কেনেদৰে ফিটিং হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালে পাইছে। যদি এনেধৰণৰ প্লাম্বিং ৰিলেটেড ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আন এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।